মাজনী তহঁতকো মই এদিন এখন ঘৰলৈ উলিয়াই দিব লাগিব। তহঁতক যদি কোনোবাই তেনেকৈ কয় মোৰ কেনেকুৱা লাগিব? সেই একেই কথা মাজনী। কাপোৰক লৈ জাজমেণ্ট নকৰিবি। যোন যেনেকৈ সুখী তেনেকৈ থাকিবলৈ দে। তাই ছোৱালীজনী ভাল, সকলোকে মৰম কৰে। মাইনা, তই এইবোৰ বাদ দে। তই পঢ়া শুনা ছোৱালী এজনী তেনেকৈ কথা ক'লে ভাল নেদেখি নহয়। মানুহে শুনিলে কি বুলি ভাবিব? মইতো বেয়াকৈ নাই কোৱা আৰু নকবিও। সেইবোৰ বাদ দে তহঁতে। বাপেৰে যেনেকুৱা জানই। হ'ব দিয়া মা, তুমি দুখ কৰি নাথাকিবাচোন। দেউতাই যি কৰিছে তাৰ প্ৰতিফল এদিন পাবই। তুমি চাই থাকা। হ'ব থ, সেইবোৰ কথা পাতি নাথাকিবি। আহি শুনিলে আকৌ গালি দিবহি। তহঁতে এনেই গালি শুনিবি। যা ভিতৰলৈ যাগে যা। বৌৰ আগত এইবোৰ কথা পাতি নাথাকিবি। আকৌ তাই বেলেগ কিবা ভাবিব। লোকৰ ঘৰৰ পৰা অহা ছোৱালী, তাই পতককে বুজি নাপাব। হ'ব দিয়া মা। মাইনা, বল ভিতৰলৈ বল। সঁচাকে মানুহজন ঠিক নহ'ব নেকি আৰু বাৰু? কিমাননো আৰু পিটন খাই থাকিম এই বুঢ়া বয়সতো? ভগৱান আছেনে নাই বাৰু? মোক ইমান দুখ দিছে। ঐ, মুখখনে কি ভুৰভুৰাই আছ? নাই, একো নাই। তই মোক ফাঁকি দিব আহিছ? নাই বুলি কোৱা নাই জানো? একেটা কথাতে লাগি থাকিব খালি। এইজনীচোন বৰ বাঢ়িছে। ক'ত পাইছে তাই ইমান সাহস? ৰহ তোক। বেছি বাঢ়িছ তই। শুনিছে? টেবুলত চাহ থৈ আছো, বলক খাই ল'ব। যা ইয়ালৈকে লৈ আহ। ৰহচোন, তই যে ইমান দমত কথা কৈ আছ মোক কিয়? কিনো দমত ক'লো? কথা অলপ চাই চিতি কবি। হ'ব দিয়ক, আপোনাক একো ক'বই নোৱাৰি। চাহ খাই লওক, চেঁচা হ'ব। মাজে মাজে দম দি থাকিব লাগিব, নহ'লে নহ'ব। ঘৰত কোনো নাই নেকি বাৰু? আমি ডাইৰেক্ট সোমাই আহিলো যে। বাকী ক'লে যাবনো? নাথাকিলেনো দৰ্জা খোলা থাকিব নেকি? মাত দিয়াচোন তুমি। বিয়নী হ দেখোন। ঘপককে ওলালেহি খবৰ খাতি নিদিয়াকে। সকলো ঠিকে আছেতো? আছে। এনেই ছোৱালীজনীলৈ মনত পৰিল, বোলো পাক এটাকে মাৰি আহোঁ। আকৌ অহাৰ কাৰণে। সেয়ে আপুনি যে কি কথা কয় বিয়নী? পৰিলে আকৌ আহিলে, বোৱাৰীৰ মনটো ভাল লাগিব। পিছে বিয়ৈ ঘৰত নাই নেকি? আছে, নাথাকি ক'ত যাব? বহক আপোনালোক, থিয় হৈ আছে যে। আপোনালোক বহকচোন, মই বোৱাৰীক কওঁগে। বিয়ৈহঁত আহিলে। ভালে আছেনে? আছো দিয়ক কোনোমতে। আপোনালোক ভালে আছে? আছো দিয়ক। কিনো আৰু ভাল বেয়া আৰু ভালে বেয়াই মাজতে। তাকেহে মানুহৰ দেহা। বোৱাৰী, ভিতৰতে ইমান দেৰি কি কৰি আছা? মাহঁত আহিছে গম পাইছা নাই? মা, তহঁত খবৰ খাতি নিদিয়াকে আহিলি যে? ফোন এটাতো কৰিব পাৰ। কিনো খবৰ খাতি দি আহিম? তোৰলৈ বৰ মনত পৰি আছিল, সেইকাৰণে তোকে চাই যাওঁ বুলি আহিলো। মাজনী, তই ফোন এটাও নকৰ যে কিয়? আমাক ইমানেই বেয়া পাওঁনে তই ফোন এটা কৰিবলৈও তোৰ সময় নাই? এই হ'ব, মনে মনে থাককচোন আপুনি। নহয় অ' দেউতা, মাজে সময় কৰি থাকো দেখোন, মাকহে নাপাওঁ। হ'ব দিয়া, কথা পিছত পাতিবা। চাহ একাপ দিলো আকৌ আগতে বোৱাৰী। অ' দেউতা দিওঁ। মা, তহঁত বহচোন। পিছে বিয়ৈ দুদিনমান থাকিবনে? হে বিয়ৈ, কি কয়? ঘৰখন অকলশৰে এৰি থৈ ক'ত থাকিব পাৰিম কওক? আমি এতিয়া উভতিব লাগিবই। আজি ক'ত যাব পাৰিব? আজি ৰাতিটো থাকি যাওক। নাই দিয়ক বিয়ৈ, থাকিব নোৱাৰিম, বেয়া নাপাব। থকা খোৱানো কি? অহা যোৱাটো সদায় হৈয়ে থাকিব। আহিম বাৰু দিয়ক কেতিয়াবা থকাকে। আপোনালোকো যাব আকৌ গাঁৱলে। যাম, কিয় নাযাম? পিছে জোঁৱাই ঘৰত নাই নেকি? নাই, সি ডিউটি গ'ল। ছোৱালীকেইজনী ক'ত গ'ল, নাই দেখা যে? সিহঁত কেইজনী আছে, আহিব ৰ'ব। পিছে ডাঙৰ মাজনী বিয়া চিয়া ঠিক কৰিছে নেকি? নাই, ভবা নাই এতিয়া বিয়া দিয়া কথা। কওকচোন অলপ দিন ঘৰতে। ছোৱালী মানুহ উপযুক্ত বয়সত বিয়া দিব লাগে আৰু। দিম লাহে ধীৰে। ব'লক চাহ খাই ল'ব। মা, ব'লক চাহ খাই ল'ব। মাইনা, তই ইয়াত আছহি। বৌৰ মাকহঁত আহিছে, মাত এষাৰ দিব লাগে, ব'ল। মই নাযাওঁ, তই যা। আৰে, তই পগলা হৈছ নেকি? কি বুলি ভাবিব তোক? সি যদি ঘৰলৈ অহা আলহীক মাত এষাৰ নিদিয়? যি ভাবে ভাবক, মই নাযাওঁ। গাঁৱৰ ভূতবোৰ আহিব, মই মাত দিব যাব লাগে। তই যা, মই নাযাওঁ। মই জানো নহয়, অলপ দিনৰ পাছত এইখন অনাথ আশ্ৰমেই হ'ব। তই যা, মই নাযাওঁ। মাইনা, মুখখন আছে কাৰণে যিহকে তিহকে নকবি দেই। বৌহঁতে শুনিলে কি বুলি ভাবিব? আৰু তোক মায়ে অলপ আগত কি বুজাইছিলে কচোন? মই সেইবোৰ একো নাজানো। তোৰ যাব মন গৈছে তই যা, মোক নকবি। তই কেতিয়াও সলনি নহয় মাইনা। যোনে যি ভাবে ভাবি থাকক, নাযাওঁ মুঠতে মই তালৈ। মা, আলহী গ'লেই নেকি? এতিয়াও থাকিব নেকি? ইমান দেৰি ক'ত আছিলি? মানুহ আহিলে ওলাই আহিব লাগে বুলি নাজানো নেকি? মাতি আনিব লাগিব তহঁতক। মই কিবা এটা কৰি আছিলো অ' মা। হ'ব, তহঁতৰ কামেই শেষ নহয়। ঘৰলৈ অহা মানুহক মানুহ বুলি নাভাব। তুমি আকৌ বুজি নোপোৱা। হ'ব যা, তই যা এতিয়া। তোমাৰ আকৌ খংটো অলপতে উঠে। তই যাচোন ইয়াৰ পৰা। কি হ'ল মা, তোমাৰ কিবা হৈছে নেকি? মোৰ একো হোৱা নাই। তেন্তে তুমি কিয় এনেকৈ আছা? মামাৰ গাটো বেয়া। কি হৈছে? নাজানো, ভালকৈ নক'লে। মেডিকেলত এডমিট কৰিছে। ব'লা নহ'লে আমি দুইজনী গৈ আহোঁ। যাবলৈতো মন গৈছে, বাপেৰে বা কি কয়? তুমি এবাৰ কৈ চোৱা, যোৱা। ক'লে দিব জানো যাবলৈ? নিদিলেও যাম, ব'লা। তুমি সুধি আহাচোন আগতে। কি হ'লো? দুইজনীয়ে কি ফুচফুচাই আছ? ফুচফুচাই থকা দেখিলা? তুমি সুধি পেলাই মোক জনাবা। তাই তোমাক কি সোধা কথা ক'লে? মই আপোনাৰ ওচৰলৈ যাম বুলি ভাবিছিলোৱে। কিয়, কি হ'ল? ভাইটি হেনো গা বেয়া, মেডিকেলত এডমিট কৰিছে। এবাৰ গৈ আহোঁ বুলি ভাবিছোঁ। তই কেনেকৈ গম পালি তাৰ যে গা বেয়া? ফোন কৰিছিলোঁ। ফোন কৰিলি নহয়, কিয় যাব লাগে আৰু? এবাৰ গৈ আহোঁ। নালাগে যাব, ফোন কৰিছই দেখোন। খালি ঘৰলৈ যাওঁ।
কাম বন নাই যা এতিয়া ইয়াৰ পৰা যামেই, যাব নিদিলেও যাম মই। আহিছোঁ এতিয়া বিপদৰ সময়ত নাযাম নেকি?